নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টেণ্ডআপ অসমলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত কথা পাতিম গুজৰাটৰ বিষয়ে। হয় কি গুজৰাটী? গুজৰাট নিজেই এখন দেশ হয়। আমাৰ দেশৰ 5% পপুলেশ্যন গুজৰাটৰ হয়। 4ৰ ভিতৰত 1% এক্সপৰ্ট গুজৰাটে কৰি আছে। বন্ধুসকল ধ্যান দিব, 4ৰ ভিতৰত 1% কটন গুজৰাটৰ পৰাই প্ৰডিউচ হৈ আছে আৰু 4ৰ ভিতৰত 1% গাখীৰ গুজৰাটৰ পৰাই ওলাই আছে। গোটেই পৃথিৱীৰ 10টাৰ ভিতৰত 8টা ডায়মণ্ড গুজৰাটৰ চুৰত চহৰত পলিচ হৈ আছে। আজি এইখনেই সেইখন ষ্টেট হয় যিখন 1980-81ত টপ 10তো অহা নাছিল, কিন্তু আজি দেশৰ তৃতীয় সকলোতকৈ শক্তিশালী ৰাজ্য হয় আৰু মষ্ট প্ৰফিটেবল ইকনমি হয়। ৰোড কানেক্টিভিটিটো গুজৰাট এক্সিলেণ্ট হয়। ইলেক্ট্ৰিচিটিত ইমান শক্তিশালী কৰি তুলিলে যে 98% ইলেক্ট্ৰিফিকেশ্যন গুজৰাটত কমপ্লিট হৈ গৈছে। ইলেক্ট্ৰিচিটিত পাৱাৰ ছাপ্লাই ষ্টেট হয় গুজৰাট। নিজে ইলেক্ট্ৰিচিটি ইউজ কৰাৰ উপৰিও আন ৰাজ্যবোৰক যাৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয় তাতো দি আছে। আমেৰিকাৰ 50% মটেল আৰু হোটেল গুজৰাটীসকলৰ আণ্ডাৰত আছে। গুজৰাটীসকলে সৰুৰ পৰাই ব্যৱসায় কৰি আহিছে। সৰুৰ পৰাই তেওঁলোকে ধনটো চেতিয়াৰ শুনি আহিছে। গুজৰাটীসকলে কয়, পঢ়ি লিখি কোনোবা কোম্পানীত মিডল লেভেল মেনেজাৰ হোৱাতকৈ তাতকৈ ভাল সৰুকৈ এখন দোকানেই খুলি লওঁ। সৰুৰ পৰাই গুজৰাটী ল'ৰা ছোৱালীক মাক দেউতাকে শিকায়, জীৱন মা কেক মতো কৰবছে। মতো কৰব মানে ডাঙৰ কৰিম, জীৱনত বহুত ডাঙৰ পইচা কমাম, মতো কৰব। এই কথাষাৰ শুনিয়ে ল'ৰা ছোৱালী ডাঙৰ হৈছে। কিন্তু এনেকুৱা আন ৰাজ্যবোৰত নহয়। আন ৰাজ্যবোৰত সৰুৰ পৰাই ল'ৰা ছোৱালীক মাক দেউতাকে কয়, পঢ়, লিখ, দৌৰ আৰু চাকৰি কৰ। গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে GDP, তাত গুজৰাটৰ গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট দেশতকৈ বহু আগবাঢ়ি আছে। মেনুফেকচাৰিঙৰ ফালৰ পৰা গোটেই দেশে 25% কণ্ট্ৰিবিউট কৰে আৰু গুজৰাটে অকলে 40% কণ্ট্ৰিবিউট কৰে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছাবচিডিতটো গুজৰাট নিৰ্ভৰেই নহয়। ৰিফাইণ্ড পেট্ৰলিয়াম প্ৰডাক্ট 35% গুজৰাটে প্ৰডিউচ কৰে। ফাৰ্মা মানে দৰৱত 27% গুজৰাটে প্ৰডিউচ কৰে। গুজৰাটত ফাৰ্মাৰ ইমান কোম্পানী আছে যে তাত কেমিকেলৰ হাব বনি আছে। যদি গুজৰাট এখন ইণ্ডিপেণ্ডেণ্ট দেশ হ'লহেঁতেন তেন্তে চাইনা আৰু চাউথ কোৰিয়াৰ পিছত তৃতীয় ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি হ'লহেঁতেন গোটেই পৃথিৱীত। আপোনালোকৰ মনলৈ আহে চাগে, এই গুজৰাটৰ ইতিহাস হয় কি? এই গুজৰাট কেনেকৈ হ'ল ভাই? একচুৱেলি উত্তৰাধিকাৰী হিচাপে গুজৰাটে 1600 কিলোমিটাৰৰ লংগেষ্ট কোষ্টলাইন পালে। কোষ্টলাইন মানে সাগৰৰ পাৰ, য'ৰ পৰা বস্তু অনা নিয়া কৰিব পাৰি। সাগৰৰ লগত লাগি থকা গুজৰাটে 1600 কিলোমিটাৰৰ লংগেষ্ট কোষ্টলাইন। গোটেই দেশত ইমান ডাঙৰ কোষ্টলাইন কোনো এখন ৰাজ্যত নাই। সেয়েহে ব্যৱসায়ৰ পৰিৱেশ আজিৰ পৰাই নহয়, অতীজৰ পৰাই আছে। সেয়েহে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ তেজত আহি গ'ল। অতীজৰ পৰাই জাহাজেৰে কোষ্টলাইনত বস্তু অহা যোৱা কৰিছিল। এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এবাৰ তেজত অহাৰ পিছত তেওঁলোকৰ যি পইচা আছে বা প্ৰফিট হয় সেয়া ইনভেষ্ট কৰে, কনজিউম নকৰে। এতিয়া যিবোৰ নতুন ধনী হৈছে ন আমাৰ দেশৰ বহু ৰাজ্যত, কুল দুধ ল'ৰাবোৰ, ইহঁতি অলপ পইচা পোৱাৰ পিছতে সকলোবোৰ খৰচ কৰি পেলায়। গুজৰাটে ইনভেষ্টমেণ্ট আৰু কনজামশ্যনত ভিতৰত ইনভেষ্টমেণ্টত বেছি প্ৰিফাৰেঞ্চ দিয়ে। এটা হৈছে জমা আৰু এটা হৈছে মজা। কিছুমান মানুহে মজা কৰাত ব্যস্ত থাকে আৰু কিছুমান মানুহে জমা কৰাত ব্যস্ত থাকে। গুজৰাটীয়ে জমা কৰে, মজা কম কৰে। আপোনালোকৰ মাজৰ বহুতেই ভাবিব, লংগেষ্ট কোষ্টলাইন পাই গ'ল কাৰণে আগবাঢ়ি গ'ল। না এনেকুৱা নহয়। লাহে লাহে ইম্প্ৰুভ কৰিলে বহুত। 1960ত 340 টকা যি এজন ইণ্ডিয়ান ইণ্ডিভিজুৱেল এনুৱেল ইনকম আছিল, সেই 340 টকা বাঢ়ি আজি 1,40,000 টকা হ'লগৈ। গুজৰাটে ৰিনিউৱেবল এনাৰ্জিত আগবাঢ়িব ধৰিলে, মেনুফেকচাৰিঙত আগবাঢ়িব ধৰিলে, ইনফ্ৰাষ্ট্ৰাকচাৰত আগবাঢ়িলে। স্মাৰ্ট চিটিততো আজি গুজৰাট নম্বৰ 1 হ'লগৈ আমাৰ দেশৰ ভিতৰত। ভাইব্ৰেণ্ট গুজৰাট নৰেন্দ্ৰ দামোদৰ দাস মোদীয়ে আৰম্ভ কৰিছিল। গোটেই পৃথিৱীৰ ইনভেষ্টমেণ্ট ভাৰতৰ ভিতৰত গুজৰাটত বেছি হয়। গোটেই পৃথিৱীৰ মানুহে বিশ্বাস কৰে আমাৰ দেশৰ ভিতৰত গুজৰাটত। টাটা নেনক বেংগলৰ পৰা বায়ে উলিয়াই পঠালে, ইয়াৰ পৰা ওলা। কিন্তু গুজৰাটে আঁকোৱালি ল'লে, আহক আমাৰ ইয়াত বনাব বুলি। গুজৰাট এখন ৱেলকামিং ষ্টেট হয়। গুজৰাটী ল'ৰা ছোৱালীয়ে সৰুৰ পৰা এইটো শিকা নাই, ৰিস্ক হে তো ইস্ক হে।
তাহাঁতি এইটো শিকিছে ন' ৰিস্ক ন' ৰিৱাৰ্ড। সৰুৰ পৰাই তাহাঁতি ৰিস্ক ল'বলৈ শিকে কিছুমান সৰু সৰু কামত। চাওক বন্ধুসকল, আপোনালোকক কওঁ গুজৰাটী আচলতে হয় কোন? গুজৰাটী সেইজন হয় যিজনে মাৰোৱাৰীৰ পৰা মাল কিনি সিন্ধিক বিকে, তাৰপিছতো প্ৰফিটত থাকে। মাৰোৱাৰীৰ পৰাতো সস্তাত মাল কেনেকৈ কিনিব আপুনি, আৰু সিন্ধিকটো দামত বিকিবই নোৱাৰে। এইটো কোৱা নাই যে তেওঁলোক কৃপণ হয়। কৃপণ আৰু পইচা বচোৱাত পাৰ্থক্য আছে। এওঁলোকতো পইচা বচোৱাত মাষ্টৰ হয়। এওঁলোকেতো জীৱনত অনলাইন বস্তুৱে নিকিনে। এওঁলোকে অনলাইন বস্তু তেতিয়া কিনে যেতিয়া ডিছকাউণ্ট পায়। ডিছকাউণ্ট এওঁলোকৰ মগজুত সোমাই আছে। আমাৰ দেশত এতিয়া ষ্টাৰ্টআপ কালচাৰ আৰম্ভ হৈছে ন, এইটো তোৰ ষ্টাৰ্টআপ, এইটো মোৰ ষ্টাৰ্টআপ, এইটো তাৰ ষ্টাৰ্টআপ। কিন্তু গুজৰাটীয়ে ষ্টাৰ্টআপ অতীজৰ পৰাই কৰি আহিছে। গুজৰাটীসকলে কয় কাইক নবু কৰি ইয়াৰ কিবা এটা নতুন কৰিব বিচাৰে গুজৰাটীয়ে। ষ্টাৰ্টআপ ইজ এ মাইণ্ডছেট ফৰ পিপুল। এজন গুজৰাটী ব্যক্তিয়ে কয় আপুনি আপোনাৰ সপোন নিজে পূৰ কৰক, নহবা আন কোনোবাই চাকৰিত ৰাখি ল'ব আপোনাক নিজৰ সপোন পূৰ কৰিবলৈ। গুজৰাটীয়ে প্ৰফিটেবল বিজনেছ কৰাৰ পিছতো টেকন'লজিত পিছপৰাৰ বাবে টেক চিটি ইন ইণ্ডিয়াৰ ভিতৰত হায়দৰাবাদ আৰু বাংগালুৰুৰ পিছত ছুৰট, আহমেদাবাদ আৰু ৰাজকোট কিন্তু টেক চিটিৰ ভিতৰত নাহিল। গুজৰাটত 98.6% ভিলেজেছ মানে গাঁও অল ৱেডাৰ ৰোডৰ লগত কানেক্টেড আছে। ৰোড কানেক্টিভিটিটো চবতে থাকে, কিন্তু অল ৱেডাৰ ৰোড মানে ঠাণ্ডা, গৰম, ৰ'দ, বৰষুণতো এই ৰাস্তাত ট্ৰেফিক চলি থাকে দিনে ৰাতিয়ে। কিন্তু আমাৰ অসমত এজাক বৰষুণ দিয়াৰ পিছত ৰাস্তাততো আঁঠু ওপৰত পানী উঠে। বাৰু যি নহওক, গুজৰাটীয়ে বেছি ৰিস্ক লয় কাৰণে অকল সফলে হয় সেইটোও নহয়, বিফলো হয়। কিন্তু এওঁলোকে বিফল হ'লো বুলিয়ে হাত সাৱটি বহি নাথাকে, আকৌ উঠে, আকৌ ৰিস্ক লয়। আমাৰ দেশৰ 50% কোটিপতি গুজৰাটৰ পৰা আহে আৰু বাকী থকা 50% আমাৰ দেশৰ আন ৰাজ্যবোৰৰ পৰা যোগ হৈ আহে। আম্বানী হওক বা আদানী হওক, দিলীপ সাংভি হওক, অজিম প্ৰেমজী হওক, পংকজ পাটেল হওক বা কৰচন ভাই পেটেল হওক, এই গুজৰাটীসকলে ভাৰতৰ লগতে গোটেই পৃথিৱীতে নিজৰ দবা বজাই আছে। USA মানে আমেৰিকা, নৰ্থ আমেৰিকাৰ ভিতৰত এজন গুজৰাটীৰ এভাৰেজ ইনকম এজন আমেৰিকানৰ এভাৰেজ ইনকমতকৈ 3 গুণ অধিক হয়। ইয়াকে কয়তো গুজ্জু ভাই। বন্ধুসকল, আপোনালোকৰ আমাৰ এই ভিডিঅ'টো কেনে লাগিলে আমাৰ কমেণ্ট বক্সত জনাব, আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' বাৰে বাৰে চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে হৃদয়ৰ পৰা প্ৰেমপূৰ্বক ধন্যবাদ।